নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এই তিনিটা গুণৰ আধাৰত নিৰ্বাচন কৰক জীৱন সংগী। আচাৰ্য চাণক্যই মানৱ জীৱনৰ বিষয়ে বহু কথা কৈ গৈছে। তেওঁৰ কথা চাণক্য নীতি শাস্ত্ৰত সংকলিত হৈছে। এজন ব্যক্তিৰ জীৱনটো কেনেকৈ সুখী কৰি তুলিব পাৰি তেওঁ নৈতিকতাৰ ওপৰত বহু উপদেশ দিছে। সেইবোৰ অনুসৰণ কৰি এজন ব্যক্তিয়ে নিজৰ জীৱনটো সহজ কৰি তুলিব পাৰে। আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰি বহু লোকে যশ আৰু গৌৰৱ অৰ্জন কৰিছে। নৈতিকতাত এনে বহু নীতিৰ সংকলন আছে য'ত জীৱন যাপনৰ সঠিক পদ্ধতিৰ কথা উল্লেখ আছে। যদি কোনো ব্যক্তিয়ে জীৱনত এই নীতিসমূহ পালন কৰে তেন্তে তেওঁ কেতিয়াও হতাশা আৰু বিমুখতাৰ সন্মুখীন হ'ব নালাগে। যদি আপুনিও নিজৰ বাবে জীৱনসংগী বিচাৰিছে তেন্তে চাণক্য নীতিত দিয়া কিছুমান কথাৰ বিশেষ গুৰুত্ব দিয়া উচিত। যদি জীৱনসংগী বাছনি কৰাৰ সময়ত সামান্য ভুল হয় তেন্তে গোটেই জীৱন দুখৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, কেনেধৰণৰ গুণৰ আধাৰত আপোনাৰ জীৱনসংগী নিৰ্বাচন কৰিব এই সম্পৰ্কে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষলৈকে চাব। যদি আপুনি জীৱনসংগীৰ কথা ভাবিছে তেন্তে কোনো ধৰণৰ হেঁচাত এই সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ ই গোটেই জীৱনৰ প্ৰশ্ন আৰু এই সিদ্ধান্ত লোৱাৰ সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰক। হেঁচাত লোৱা কোনো সিদ্ধান্তই পাছলৈ আপোনাৰ বাবে দুখৰ কাৰণ হৈ পৰিব পাৰে। ২. বিশ্লেষণ কৰক। প্ৰায়ে বহু লোকে জীৱনসংগী নিৰ্বাচনৰ সময়ত বাহ্যিক সৌন্দৰ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে, কিন্তু চাণক্যৰ নীতিৰ মতে এজন ব্যক্তি বাহ্যিক সৌন্দৰ্যৰ লগত অভ্যন্তৰীণভাৱে ভাল হোৱা উচিত। এজন ব্যক্তিৰ সৌন্দৰ্যক বিবাহৰ পৰিমাণ বুলি গণ্য কৰা নহয়, বৰঞ্চ বিবাহৰ বাবে এগৰাকী নাৰী বা পুৰুষৰ মাজত গুণ আৰু মূল্যবোধ থকাটো অতি প্ৰয়োজনীয়। গতিকে জীৱনসংগী বাছনি কৰাৰ সময়ত গুণাগুণবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। ৩. আচৰণো গুৰুত্বপূৰ্ণ। এজন ব্যক্তিৰ লগত জীৱনটো কটাবলৈ টকা সৌন্দৰ্যৰ প্ৰয়োজন নাই, কিন্তু ব্যক্তিজনৰ আচৰণ অতি গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত যদি আপুনি জীৱনসংগী বাছি লৈছে তেন্তে মনত ৰাখিব যে ব্যক্তিজন ধৈৰ্যৱান হ'ব লাগে। কোৱা হয় যে ধৈৰ্যশীল ব্যক্তিয়ে জীৱনৰ উত্থান পতন সহজেই অতিক্ৰম কৰে। ইয়াৰ লগতে ব্যক্তিজনৰ বক্তৃতা মধুৰ হোৱাটো আৱশ্যক। এনে লোকে পৰিয়াল সঠিকভাৱে পৰিচালনা কৰিব পাৰে। প্ৰিয় দৰ্শক, চাণক্য নীতি অনুসৰি এই তিনিটা গুণৰ আধাৰত আপোনাৰ জীৱনসংগী নিৰ্বাচন কৰিলে নিশ্চিতভাৱে আপোনাৰ জীৱন সুখময় হৈ পৰিব। ধন্যবাদ।